ধন্যবাদ। আজিৰ দিনটোত খুবেই মই ভাল অনুভৱ কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ যোনটো বিগত দিনৰ যোনটো কষ্ট, সেই কষ্টৰ ফল আমি আজি পাইছোঁ। আমাৰ অসমৰ কংগ্ৰেছ দলৰ নেতৃত্বত যি মহাজোটবন্ধন, এই মহাজোটবন্ধনত মই এজন প্ৰাৰ্থী হৈ পেলাই, বিশেষ কৰি অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হৈ পেলাই মই খুবেই আনন্দিত আৰু গৰ্বিত, কাৰণ মোক এটা দলে ভাল এটা সুযোগ এটা দিছে আৰু এই সুযোগখিনি মই নেপেলাম। মোৰ যোনটো মনৰ আশা, এই মনৰ আশাখিনি মই আগন্তুক দিন নিশ্চয় পূৰণ কৰিম। বিগত দিনত মোৰ দেউতাও এই সমষ্টিৰ পৰা ছবাৰ কৰি প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ দলৰ হৈ, আৰু তেওঁ এই সমষ্টিত তিনিবাৰকৈ বিধায়ক হৈছিল। তেওঁৰ শেষৰ কাৰ্যকালত মন্ত্ৰিত্ব পাইছিল, আৰু এই অভয়পুৰীৰ সৰ্বাংগীন যোনটো উন্নয়ন, এই গোটেইখিনি উন্নয়ন মই ভাবোঁ মোৰ দেউতাৰ দ্বাৰা সম্পূৰ্ণ হৈছিল, অৰ্থাৎ কংগ্ৰেছৰ দ্বাৰাই সম্পূৰ্ণ হৈছিল। কাৰণ 1991 চনৰ আগত অভয়পুৰী দক্ষিণ সমষ্টিৰ অৱস্থা কি আছিল আপোনালোকে গোটেইখিনি জানে। আজি কলেজ, স্কুল, ৰাস্তা ঘাট, হস্পিটাল, অৰ্থাৎ আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যি আছে গোটেইখিনি অৱদান আমাৰ কংগ্ৰেছৰ বুলি ভাবোঁ। মোৰ দেউতাৰ মাজে মাজে বেলেগ দলৰো দুবাৰ বিধায়ক হ'ল, কিন্তু তেওঁলোকৰ যোনটো উন্নয়ন, তাৰ লগত আমাৰ কংগ্ৰেছৰ যোনটো উন্নয়নমূলক কাম যদি তুলনা কৰোঁ, আমাতকৈ বহুত পিছ পৰি আছে। তাৰ কাৰণে এই অভয়পুৰী দক্ষিণ সমষ্টিৰ যোনটো উন্নয়নৰ যোনটো ধাৰা দেখিছে, সেই ধাৰাটো যাতে মই বজাই ৰাখিব পাৰোঁ, আৰু মোৰ দেউতাৰ যোনটো আধৰুৱা কাম আছে, এই গোটেইখিনি আধৰুৱা কাম যাতে মই সম্পূৰ্ণ কৰিব পাৰিব, এইটো মোৰ লক্ষ্য আৰু উদ্দেশ্য। কংগ্ৰেছ তথা ইউডিএফৰ দুজন নিৰ্দলীয় থিয় হৈছে, আপোনাক কিবা অসুবিধা কৰিব নেকি তেওঁলোকে? না, মই ভাবোঁ কোনো অসুবিধা নাই। আমাৰ দলীয় নেতৃত্ব কংগ্ৰেছ বা আমাৰ যি কংগ্ৰেছৰ নেতৃত্বত যি মহাজোটবন্ধন, প্ৰত্যেকটো দলৰ হাইকমাণ্ডে ইতিমধ্যে সিদ্ধান্ত লৈছে য'ত আমাৰ নেতৃত্বৰ পাৰ্টি হ'ব তাত আমাৰ সহায় সহযোগিতা কৰিব লাগিব। মই যোৱাকালিও আমাৰ ইউডিএফৰ যিসকল প্ৰত্যাশিত প্ৰাৰ্থী আছিল তেওঁলোকৰ লগতো মই বৈঠক কৰিছোঁ, আলোচনা কৰিছোঁ, বা ইউডিএফৰ অন্যান্য জিলা কংগ্ৰেছ হওক, ব্লক কংগ্ৰেছ হওক, যি বিষয়সকল আছে তেওঁলোকতো আমি আলোচনা কৰিছোঁ, আৰু তেওঁলোকে আমাক পূৰ্ণ আশ্বাস দিছে যে আমাৰ লগত থাকিব। দুই এজন ইফাল কৰিব পাৰোঁ, কিন্তু মই ভাবোঁ সেইবিলাক মোৰ একো ক্ষতি কৰিব নোৱাৰে। মই ভাবোঁ এইটো এটা বিজেপিৰ এটা চাল, বিজেপিৰ এজেণ্ট হৈ কাম কৰিব। কিন্তু মোৰ বিশ্বাস অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ ৰাইজৰ প্ৰতি যে আমাৰ অভয়পুৰী দক্ষিণ বিধানসভাৰ ৰাইজ সজাগ, তেওঁলোক ক'ত ভোট দিব লাগে তেওঁলোক জানে। কালত পৰিণত হোৱাৰ আপোনাৰ সম্ভাৱনা আছে? মইতো ভাবোঁ আজিৰ তাৰিখত যোনটো আমাৰ অভয়পুৰী দক্ষিণ সমষ্টিৰ যোনটো সৰ্বসাধাৰণ ৰাইজৰ যোনটো স্বতঃস্ফূৰ্তভাৱে যেনেকৈ ওলাই আহিছে, মই ভাবোঁ কোনো প্ৰতিনিধিত্বই নহ'ব। 6 তাৰিখৰ পিছতে আপোনালোকে গম পাব।